प्रधानमंत्री हले परीक्षा बंद कर दी। जब मैं प्रधानमंत्री बनूंगा ना, एग्जाम को बैन कर दूंगा। आमाको जियाय थाकिब दियक। हमें भी तो जिंदगी जीनी है ना। परीक्षाक लई अतिष्ठ होय एटी शिशुर विशेष आह्वान। परीक्षार पाছত परीक्षा, परीक्षार पाছত परीक्षा। लेकिन एग्जाम पे एग्जाम, एग्जाम पे एग्जाम। शिशुटिर भिडिओ चाই এতিয়া বহু প্ৰশ্নৰ উদয় হৈছে। दोस्तों, हम बच्चों को भी तो जिंदगी পঢ়াৰ হেঁচা আৰু কিমান ল'ব? এটি ভাইৰেল ভিডিঅ'ই বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। শিশুটিৰ এই কম সময়ৰ ভিডিঅ'টোত বহু কথাই কৈ গৈছে। আপোনাৰ সন্তানৰ লগতো আপুনি নিশ্চয় পাইছে এনে ঘটনা। বিদ্যালয়ৰ যিমানবোৰ কাৰ্যকলাপ দিয়া হয় তাৰ পাছত যেন তেওঁলোকে একো কৰিবলৈ সময় নাপায়, ভাগৰুৱা হৈ পৰে। ঠিক সেইদৰে এই শিশুটিৰ ভিডিঅ'ই সৃষ্টি কৰিছে বহু প্ৰশ্নৰ। জ্যেষ্ঠ ব্যক্তিসকলে পঢ়াৰ ক্ষেত্ৰত ভাগৰুৱা হৈ পৰে, তেনে ক্ষেত্ৰত শিশুসকল যে নাভাগৰিব সেয়া নিচেই অনুমেয়। শিশুটিয়ে কৈছে, আমি জীয়াই থাকিব নালাগে নেকি? মই প্ৰধানমন্ত্ৰী হলে পৰীক্ষা বন্ধ কৰি দিম। जब मैं प्रधानमंत्री बनूंगा ना, एग्जाम को बैन कर दूंगा। পৰীক্ষাৰ পাছত পৰীক্ষা, পৰীক্ষাৰ পাছত পৰীক্ষা আৰু কিমান দিন? लेकिन एग्जाम पे एग्जाम, एग्जाम पे एग्जाम। অতিষ্ঠ হৈ সামাজিক মাধ্যমত আপলোড কৰিলে এটি ভিডিঅ'। পঢ়াৰ হেঁচা সহ্য কৰিব নোৱাৰি শিশুটিয়ে বহুখিনি কথা কৈ গ'ল ভিডিঅ'টোৰ জৰিয়তে। এই ভিডিঅ'টোত চাই কি ভাৱ আহিছে আপোনাৰ মনত জনাব পাৰে কমেণ্ট বক্সত। दोस्तों, हम बच्चों को भी तो जिंदगी जीनी है ना। हमें भी तो जिंदगी जीनी है ना। लेकिन एग्जाम पे एग्जाम, एग्जाम पे एग्जाम। जब मैं प्रधानमंत्री बनूंगा ना, एग्जाम को बैन कर दूंगा। यू आर अंडरस्टैंड? क्या बोला भाई? मैंने कहा था एक्टिंग करनी है। तुम सीरियस क्यों हो जाते हो एग्जाम का नाम लेते ही? हैं? নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।